300 মিটাৰ মান আহিলোঁ তথাপি এতিয়ালৈকে ৱাটাৰফলটো পোৱা নাই। অনুভৱ কেনেকুৱা? কিন্তু ওপৰত মানে এনেকুৱা ধৰণৰ কিবা এটা আৱাজ শুনা হাতী চাতি থাকে বুলি ক'লা আৰু তাৰে মানুহ এজনে জাগা বগাই একদম ফ্ৰিজৰ একদম আইচৰ পানী আনপাই এনেকুৱা ঠাণ্ডা একদম। তো এইখনে আছিল সেইখন দলং, যিখন দলঙত আপোনালোকে বহুতে ফটো পাইছে। সেই গেছ বেয়া ৰ'দ দিছে, কিন্তু এই কথাটো হ'ল কি আজি আমি কপিলি আহিছোঁ। কপিলি কাবাই চিনি পায় আপোনালোকে হয়তো কোনোবাই গৈছে ফুৰিব। তো পিকনিক স্পট কপিলি। তো কপিলিত ৱাটাৰফল এটা আছে, ৱাটাৰফলটো দেখুৱাবলৈ চেষ্টা কৰিম আমি। আপোনালোকে চাই থাকক, ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ এইবিলাক নতুনকৈ ছাবস্ক্ৰাইব কৰিব আৰু ইফালে মোৰ লগত পিন্ধি আছে আহি কৰি দিম এইফালে পিন্ধি আছে। তো বলক আমি আজি কপিলি যাম। তো আপোনালোকক দেখুৱাইছোঁ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। Hey guys, ऐसा कपिली गया। वेलकम टू कपिली। এইখন এখন পাৰ্ক, মানে কপিলিৰ এখন ধুনীয়া পাৰ্ক বুলি নাভাবিব। এইখন এখন চখা নহয়, চাওক না কি সুন্দৰকৈ বনাইছে একদম। ফুল চুল চাও কি দিছি চাওক গাইজ, পাহাৰ চাওক, পাহাৰ এখন কপিলিৰে পাহাৰ না। কপিলিৰে পাহাৰ এখন কপিলি পিছবেলা আহিলে বোলে মজা হয় আৰু শ্বিলঙৰ ফিলিংটো ল'ব পাৰি আমাৰ ওপৰত দেখি যাব পাৰিলি। গাইজ পাই গ'লোঁ কপিলি। তো এইফালে দোকান চোকান বেছি নাই, এনেই এখন দোকান আছে দোকান। ললন ওপৰত দেখি উঠিছে আমি। ওপৰত কিবা কিবি আছে, ৱাটাৰফলো আছে ওপৰত, বহুত ওপৰত আছে বোলে, কিন্তু উঠিব পাৰোঁ না নোৱাৰোঁ। তথাপি চাওঁ অলপমান যাই চাওঁ ওপৰত। ৱাটাৰফলৰ পৰা পানী আহি আছে। তাৰপিছত আমি ওপৰত যাইছোঁ, বা ওপৰৰ ৰাস্তাটো বেয়া একদম। তো এতিয়াও বৰষুণ হয় ইয়াতে কপিলিত। সেইফালে মানুহ চানুহ নাই বেছি, কাৰণ এতিয়া মানে জানুৱাৰীৰ সময়ত হয়তো হ'ব আৰু মানে যেতিয়া পিকনিক যায় আৰু মানুহবিলাকে ভাগাত ধৰছি বোলে। আমাৰ ভাগাত ধৰছি না কিন্তু ভাগাত ধৰছি বহুতখিনি ওপৰত উঠিলোঁ। তো আৰু অলপমান উঠি চাওঁ। বাইক য'ত পাৰ্কিং কৰিছিলোঁ তাৰ পৰা মোটামুটি 200-300 মিটাৰ মান আহিলোঁ, তথাপি এতিয়ালৈকে ৱাটাৰফলটো পোৱা নাই। কিমান বা ওপৰত ভাগাত ধৰছি তামাম। ওপৰত উঠি আছোঁ এতিয়াও। তো এয়া চাওক ৰাস্তাটো বহুত ওখ। তাৰপিছত এনেকৈ এতিয়ালৈকে পোৱা নাই, চাওঁ আৰু কিমান অলপমান যাই চাওঁ। এয়া চাওক চাৰিওফালে মাত্ৰ পাহাৰ 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 পাহাৰ। তো গাইজ আমি বহুতখিনি ওপৰত আহিলোঁ, তলত নামি আছোঁ, কাৰণ কিবা মাছ শুনছোঁ কি হ'ল নাজানো, হাতী চাতিয়ে থাকিব পাৰে আৰু ভয়ো লাগে, মানুহ নাই তাৰমানে একদম। তো এই ৱাটাৰফল চটাৰফল নাচালোঁ আজি আৰু। তো কিন্তু এতিয়া ভিউটো এনেকুৱা ধৰণৰ আৰু পূৰা পাহাৰ ভৈয়াম আৰু বহুত জংঘল। কিন্তু মানে মেইন ৱাটাৰফলটো দেখুৱাবতো নোৱাৰিলোঁ, কিন্তু এটা মিনি ৱাটাৰফলে দেখুৱাম তলৰ আৰু বেলেগ আৰু কি দেখুৱাম। তাৰমানে কথাটো এনেকুৱা ধৰণৰ, ওপৰত গ'লোঁ কিন্তু ওপৰত মানে এনেকুৱা ধৰণৰ কিবা এটা আৱাজ শুনিলোঁ হাতী চাতি থাকে বুলি ক'লা আৰু তাৰে মানুহ এজনে দেখা সেনেকৈ অলপ ভয় লাগিল, সেনেকৈ নেগালোঁ আৰু এতিয়া মানুহ চানুহ নাই, এনেকৈ ভয় লাগে। আৰু এতিয়া চাওক মানে ৱাটাৰফলৰ পৰা পানী আহি আছে আৰু ইয়াতে পানীবিলাক বিৰাট ঠাণ্ডা। তো এই এনেকুৱা আৰু কপিলি নজৰাটো এনেকুৱা দেখোন পিকনিকৰ কাৰণে ভাল আৰু বহুত জেগা আছে, বহুত ডাঙৰ জেগা আছে। একদম ফ্ৰিজৰ একদম আইচৰ পানী আনপাই এনেকুৱা ঠাণ্ডা একদম মজা লাগছে একদম। তো এইটো শিলটোত বহুত কিবা কিবি লেখাই আছে। ভাই এইটো নিতু গাই। ভাই নিতু আপায় না আপি এবাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডৰ নামটো লিখি থৈ যাব ভাল লাগিল, আমি চিনি পালোঁ হয়। কিবা কিবি লেখাই আছে, এইগিলা নিব্বা নিব্বি মাহাৰ কাম, বেলেগ আৰু কাৰ কাম হ'ব? নিব্বা নিব্বি মাহাক বাহিৰে বেলেগে কাই কৰিব এমাহা। সেয়া এইটো গাড়ী উঠাছি ওপৰত বোলে গাঁও আছে এখন সৰু চাই। আহিম আৰু এদিন নিশ্চয়। কপিলি আহি গ'লোঁ, কপিলিৰ ওপৰৰ পৰা ইয়াতে এখন লোকেল ধাবা আছে, বন্ধু কপিলি লোকেল ধাবা। তো ইয়াতে খাব নোৱাৰা, আমাৰ পইচা নাই গাই। তো এইখনে আছিল সেইখন দলং, যিখন দলঙত আপোনালোকে বহুতে ফটো পাইছে। মানে মোৰ নহয়, বেলেগৰ আৰু বহুতো ফটো উঠিছে এইখন দলঙতে। তো কপিলি গ'লে এইখন দলঙত ফটো উঠে আৰু পাহাৰ ভৈয়াম বেছিকৈ আছে কপিলিত। ভাল লাগিল আৰু এইখিনে এনেই ফুৰিব আহিলোঁ, বৰিং হৈছিলোঁ, কিন্তু এতিয়া অলপ ভাল লাগিল আৰু একদম তলক আহিলোঁ আৰু য'ত বাইক পাৰ্কিং কৰিছিলোঁ তাতে আহিলোঁ। আৰু ইয়াত দোকান চোকানো আছে কেইখনমান, আৰু ইয়াতে কিবা কিবি পায় আৰু ইয়াতে কিবা CRPFৰ কিবা আছে, গম নাপাওঁ কি বা ভালকৈ গম নাপাওঁ আৰু, কিন্তু কিবা কেম্প চেম্পো ভাবে CRPF দিয়ে। তো ইয়াতে বহে পায়। তো এনেকুৱা গাছ চাছ আছে, লগতে এনেকুৱা এই নৰ্মেল আৰু কপিলি। আৰু বিশেষকৈ মই বাৰ কৰিছোঁ পিকনিকৰ কাৰণে, মানে অহল বহল জেগা বহুত জেগা আছে পিকনিক খাবৰ কাৰণে ভাল আৰু পিকনিকৰ কাৰণে সেই কপিলিত। তো মানে আপোনালোকক আজি এটা নৰ্মেল ভিডিঅ' দিলোঁ। তো কেনেকুৱা লাগিল ক'ব ভিডিঅ'টো, আৰু যদি নতুনকৈ আছে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিব। তো সকলো কাৰণে 1K কৰি দিয়ক। আৰু লগতে পাছত আহি আছে ধামাকা ভিডিঅ', তো কৈয়ে আছোঁ আপোনালোকক বাৰ। তো আজিলৈ এইখিনি আৰু।
ত' বাই বাই।